নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, শাওণ পূৰ্ণিমাত এই কাম কৰিলে পুণ্য লাভ হয়, তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, পূৰ্ণিমাৰ দিনটিত মা লক্ষ্মীক পূজা কৰিলে মা লক্ষ্মী অত্যন্ত সন্তুষ্ট থাকে আৰু ভক্তক দুহাত ভৰি আশীৰ্বাদ প্ৰদান কৰে। সেয়েহে এই পূৰ্ণিমাত এইকেইটা কামৰ ভিতৰত কৰক মাত্ৰ এটি কাম। 1 নম্বৰতে, এই পূৰ্ণিমাৰ দিনটিত তীৰ্থস্থান ভ্ৰমণ কৰিলে বহুতো শুভ ফল লাভ হয় আৰু লগতে যিকোনো পবিত্ৰ নদীত যদি স্নান কৰিব পাৰে তেন্তে পুণ্য লাভ হয়, আৰু যদি নদীত স্নান কৰিব নোৱাৰে তেন্তে স্নান কৰাৰ পানীত অলপ গংগাজল মিলাই স্নান কৰিলে অত্যন্ত মংগল হয়। 2 নম্বৰতে, স্নান কৰাৰ পাছত লক্ষ্মীনাৰায়ণক পূজা কৰিব লাগে আৰু গোটেই দিনটো পবিত্ৰ ভাৱেৰে আৰু সুন্দৰ মনেৰে থাকিব লাগে। এনে কৰিলে লক্ষ্মীনাৰায়ণৰ কৃপা লাভ কৰিব পৰা যায়। 3 নম্বৰতে, এই দিনটিত দৰিদ্ৰক দান কৰিলে পুণ্য লাভ হয় আৰু বস্ত্ৰ দান কৰিব পাৰিলে শুভ বুলি মনা হয়। 4 নম্বৰতে, এই দিনটিত সন্ন্যাসীক বা দুখীয়া মানুহক ভোজন কৰালেও বহুতো পুণ্য লাভ হয়। 5 নম্বৰতে, এই দিনটিত নিৰামিষ ভোজন কৰাটো অত্যন্ত মংগল আৰু এই দিনটিত ব্ৰত ৰাখিব পাৰিলে বিশেষ কৃপা লাভ হয়। 6 নম্বৰতে, এই দিনটিত সত্যনাৰায়ণ পূজা কৰিলে ঘৰৰ পৰা অশুভ শক্তি দূৰ হয় আৰু সুখ শান্তি বৃদ্ধি হয়। বন্ধু বান্ধৱীসকল, এই কামখিনি যদি পবিত্ৰ মনেৰে কৰে বা ভক্তিভাৱেৰে কৰে তেন্তে জীৱনত সুখ শান্তি সৌভাগ্য সকলোবোৰ বৃদ্ধি হয়, লগতে মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ অশেষ কৃপা লাভ হৈ থাকে। আজিলৈ ইমানেই।